সৃষ্টির উৎস পরমাত্মার শ্রীমুখে নিনাদিত ওমকার ধ্বনি এ মায়াময় বিশ্ব ব্রহ্মাণ্ড সৃষ্টিকর্তা জ্যোতিময় পরম ব্রহ্ম কৃষ্ণ ঈশ্বর আমি এই জীব পালনের সুগভীর দায়িত্ব করিছো গ্রহণ চারিমুখী জীৱৰ মাজত মনুষ্যই হৈছে শ্ৰেষ্ঠ কিন্তু জীৱশ্ৰেষ্ঠ মনুষ্য আজি বিচলিত হৈছে ধৰ্ম পালনত অসহ্য বিভূতি মায়া মোহত পৰি পাহৰি পেলাইছে জীৱনৰ উদ্দেশ্য ক্ষণিকৰ আনন্দ লাভৰ হেতু অকাৰ্যত লিপ্ত হৈ সংসাৰৰ প্ৰকৃত ধৰ্মৰ পৰা হৈছে বিচলিত তাৰ উৎকৃষ্ট নিদৰ্শন যজাতি নিপতি নহুষ নন্দন যজাতিৰ দৰে ধৰ্মপৰায়ণ প্ৰজাবৎসল ৰাজাও বিচলিত হ'ব ধৰ্মৰ পথৰ পৰা আনফালে সঞ্জীৱনী মন্ত্ৰ লাভ কৰি আমু দৈত্যগুৰু শুক্ৰাচাৰ্য অতিকে উদ্ধ সেই সুযোগতে যজাতিৰ দ্বাৰা দেখুৱাম জগতক সত্য ধৰ্মৰ মহিমা কিবা জগত মিথ্যা এই সৃষ্টি বৃথা কৃষ্ণ হে পৰম সত্য স্বয়ং সম্পূৰ্ণ যাও হে কৃষ্ণ সত্য প্ৰতিষ্ঠাৰ হেতু লীলামালাৰ কৰোগৈ ঘোষণা
চক্রান্ত করি। হেরবাই দেবগুরু এখন আজ আমি দৈত্যগণর গুরুর এখন গ্রহণ করে মার্গদর্শন করাইছু দৈত্যকুল, কিন্তু দৈত্যবীর সেবা বলব নাই এই বৃহস্পতির দেবতার হইতে লিপ্ত হইতে পুনরে সঞ্জীবনী মহামন্ত্র লাভর হেতু সঞ্জীবনী মহামন্ত্র আমার কঠোর তপস্যার ফল। তাক আমি কোনো কারণতে দেবতার হাতত অর্পণ করিব নারো। বৃহস্পতির পুত্র অসর আগমন ঘটিছিল, তারেই ভাবে কৌশলেরে সঞ্জীবনী মহামন্ত্র হরণ করে স্থানবান করিত গল কন্যা কন্যা দেবযানীর হৃদয়। গতিগল পথ অভিশপ্ত হয়, কিন্তু কথেও তো দিছিল বিহার। কোন ব্রাহ্মণ যুবকে তোমাক নকরে গ্রহণ। হতা হব নাকি কঠোর হে অভিশাপ। হে প্রভু জগদীশ্বর, অধম সন্তানক মার্গদর্শন করাব প্রভু, সন্ধ্যা পূজার সময় হল। দেৱ মন্দিৰৰ পৰা ভাহি আহিছে হোৱা সন্ধ্যা পূজাৰ সংকীৰ্তনী। যাওঁ বেবি, নকৰি পলম। মহারাজ,
সৈনিকী শান্তিপ্রিয় প্রজাতন্ত্র জনাব সকলকে নতুন করো। মহারাজ ওরাই মারি মরক অকাল দুর্ভিক্ষ আমার রাজ্য নাইবা কোনো হত্যর আক্রমণত বিঘ্নিত হওয়া নাই শান্তিপ্রিয় প্রজাগণ জীবন। কিন্তু মহারাজ মন্ত্রীবর মহারাজ কিন্তু বলি রই করেছ জনাব আজকে পান্ত মুখে নকরি দিচ্ছ। মন্ত্রীবর আমার রাজ্যের দক্ষিণ দিশত কেইটামান তস্কৰৰ উৎপাতত প্ৰজাগণৰ জীৱন অতিষ্ঠ হৈ মন্ত্রীবর মহাৰাজ ইয়ারে ব্যৱস্থা লোৱা হৈছেনে? হয় মহাৰাজ আমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তত তস্কৰ বৃত্তিৰ লগত জড়িত সকলো লোককে বন্দী কৰি কাৰাগাৰত ৰখা হৈছে আৰু কঠোৰ শাস্তি প্ৰদান কৰা হৈছে। তথাপিতো এই কাৰ্য অদ্যাপিত বন্ধ হোৱা নাই। প্ৰজাসকলে ৰাজশক্তিৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। মন্ত্রীবর মহাৰাজ রজা আমি প্রজার বাবে সাধারণ প্রজা জীবন আর সম্পত্তির যদি নিরাপত্তা জীবন হয় তেন্তে তেন্তে রাজদণ্ড নেওয়ার মোর পিতৃ পূজ্যপাত নহুখর দিনন পরা মহামন্ত্রীর দায়িত্ব আপনি নিষ্ঠারে করিতে পারেন। গতিকে এই সমস্যার সমাধানের কল্পে আপনার সম্পূর্ণ স্বাধীনতা প্রদান করা। মাত্র আপনি প্রজাগুলোর মাজত রাজভক্তির মর্যাদা আর অস্থান পুনর প্রতিষ্ঠা করা। মহারাজ আপনার আদেশ সন্তানের পরিশুদ্ধিকা। মন্ত্রীবর মহারাজ কেউ জানো আজ নিত্য দেবীর কুলা লোক আশ্রয় নিত্য হরিণী কোনো এক ভোজন মহারাজ মন্ত্রীবর যদিও বা মন্ত্রী ভয় আপনার অধীনত তথাপিতো আপনার পিতৃর অমর্থ মানব পিতৃত্বর দায়িত্ব হয় আও যদি অনুমতি প্রকাশ করিব পার মোর প্রকাশ করক মন্ত্রীবর নকরি পড়। মহারাজ বর্তমান আপনার বিবাহর উপযুক্ত সময় রাজপুরোহিতর মতে আপনার বিবাহর যুগ চলিতে গতিকে সন্ধান করে উপযুক্ত পাত্রে শুভ কার্য না হয় মন্ত্রীবর রাজকার্যের নৈমিত্তিক ব্যস্ততায় মোর মন অধূর করে তুলিছে। সেই হেতু মৃগয়ে যাত্রা করি এই অবকাশময় দূর করিব বিচার। এই ক্ষেত্রত আপনার মতামত জনক মন্ত্রীবর। মহারাজ যদিও বা রজাগণের যুগে যুগে ক্ষণিকর আমোদর বাবে মৃগয়া করে আসছে তথাপিতো এই কার্যক মই নকৰো হব কারণ কেবল ক্ষণিকর আমোদর বাবে জীব হত্যা অনুচিত কার্য। অবশ্য মন্ত্রীবর মহারাজ আপনার কথা অসত্য নহয়। যদিও বা যাত্রা করিম আমি মৃগয়ের হেতু কোন নিরীহ যুবক আমি হত্যা হতো। মহারাজ মাত্র বনর মাদক আছে যে ভুলে হিংসা যন্ত্র সেই ভুলের পরা অরণ্যরে রাত্রি কাক্ষুরিয়া পড়া নিষ্কৃতি দিয়াই আমার মৃগয় যাত্রার প্রধান উদ্দেশ্য। এই যদি হয় মহারাজ ই হব প্রজাহরের
পাবে অতিশয় আনন্দ। আমিও মহা আনন্দে আপনার জনাইছো পিতাই। এনতে মন্ত্রীবর মহারাজ গাড়িলৈ প্রহতন মহেন্দ্র খেলত যাত্রা করিম আমি মৃগয়ের নাহু মানে উন্নতি জনাই রাজ্যভার অর্পণ করিল। মন্ত্রীবর মহারাজ আজিলৈ সভা ভঙ্গ করা হল। মহারাজ দেবরাজ বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুরের অধীশ্বর ময়ে ইন্দ্র ত্রৈলোক্যর সকল ঐশ্বর্যের গৰাকী মরে দেব পুরন্দর। কিন্তু দেবরাজ অমরাবতী রক্ষার বাবে দেবগণে কিমান যে ভুগিছো যন্ত্রণা। কতবার অসুৰৰ সমেৰণত হাৰি বনে বনে আমি কৰিছো গমন। প্ৰভুৰ কৃপাত স্বৰ্গ ৰাজ্য কৰিছো উদ্ধাৰ। তথাপিও দেৱতা আৰু অসুৰৰ ৰণ অৱশ্যম্ভাৱী। কারণ অমরাবতীর ঐশ্বর্য আর সম্পদর গৰাকী হবলৈ অনার্য দৈত্যই বারে বারে বিঘ্নিত করে দেবতার ভোগ। সেইভাবে দেবরাজ হবা হস্তম থাকিবা শত্ৰুৰ প্ৰত্যুত্তৰৰ বাবে। তাৰ বাবে মিথ্যা চিন্তা নকৰিব দেবরাজ। শক্তি গর্বে মস্তি দেই দুঃখ দানবে। দেবরাজ অগ্নির প্রতাপের কথা আপনার নহয় বিদিত। অগ্নি বৃষ্টি করে
ঘট্টু সাথে সংসদময় প্রেম ঘোষণা নহয় দেবরাজ এইয়া তোমালোকৰ ভ্ৰান্ত ধাৰণা দেৱৰাজ সেয়া জ্ঞান নকৰিবা বাস্তৰ শক্তি যাৰ লগত আছে ভোগ্ৰাচাৰ্য ৰাখে তাক কেনেকৈ কৰিবা নিষেধ এই বিষয়ে গুৰু বৃহস্পতিৰ সমে কৰি আলোচনা নিজ কৰ্তব্যত আমি সমগ্ৰ দেৱৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হয়
ৰক্তিমাভা সৰুবৰত সৌৱা দুটি ৰাজহংস আপোন পাহৰা হৈ দুয়োতে মগন চাৰিওফালে মৌমাখি ভোমোৰাৰ মধুৰ গুঞ্জন তাতে আকৌ কুকিলৰ সুমধুৰ ধ্বনি এনে নান্দনিক পৰিৱেশতে আজি মোৰ পৰিছে মনত বৃহস্পতি পুত্ৰ কচুৰ কথা এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি দেৱযানীৰ আনুষ্ঠানিক অংগে অংগে সানি দি যমুনৰ মিঠা পৰশন প্ৰেমৰ অনুৰাগ দিছিল ঢালি প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধনি শিথিল কৰিছিল এই ব্ৰাহ্মণ কন্যা বুজিব পৰা নাছিল দেৱযানীয়ে কচৰ সেই প্ৰেমৰ মাজত আছিল এক কপট উদ্দেশ্য পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলা এই দেৱযানীৰ হাতে প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ অকণি আলু খুৱাইয়া গুচি গ'ল বৃহস্পতি খান পান কৰি মোৰ সপোনৰ কাৰে কিয় বাৰু নিষ্ঠুৰেই পুৰুষ জাতি কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰি নাৰী সমাজক নাই সেই দেৱযানীয়ে কোনো কালে পুৰুষক নকৰে বিশ্বাস প্রতারক দেবতার বাবে সমগ্র পুরুষ জাতিক নিন্দা নকরিবি আর দেবতা প্রতারক দেবতা বিশ্বাসঘাতক দেবতাই হইছে বিশ্বের যত নাট্যকর্ম তাক জানি বুঝিও দেবতার ষড়যন্ত্রত পুনর ভুল গল সেই পুত্র সাহিত্য আৰু অভিশপ্ত কলিতই দেবতার ঘাতক তার বাবে ভুলে শুক্র সাহিত্য তোরে দুর্ভোগীয় পিতৃর মুখ শাস্তি দে আয় মুখ শাস্তি দে এয়া তুমি কি কৈছা পিতা আয় পিতৃগুৰু তুমি মোৰ আৰাধ্য ঈশ্বৰ ঈশ্বৰক শাস্তি প্ৰদান নকৰে পিতা কৰে তেওঁৰ চৰণ বন্দন দীর্ঘজীবী হয় পিছে পিতা সন্ধিয়া পূজাৰ ফুল তুলিবলৈ আহি আপোন পাহৰা হ'ল তোমাৰ আজৰি দুখিতা
তাৰ বাবে তুমি মোক ক্ষমা কৰা পিতা তুমি যোৱা সোনকালে যাম মই আচৰণ কৰাই সুগন্ধি ফুল লৈ নহয় আই তোক কুটিৰত নেদেখি শংকিত হ'ল মই এক অজনা শংকা পিতা সেই হেতু আহিলো ঠাই সৰু যে মাগিলে মেলানি বলাই ৰ'ব পিতা মই তেন্তে সোনকালে কেইপামান ফুল ছিঙি লওঁ যায় ভাতৃ অনুখাল আৰু সেনাপতি অদিতিৰ গৰ্ভজাত দেৱতা সমদে বৰ্বৰী বুলি হীন বুলি চিৰকাল হীনৈ আমাৰ একেই কাশ্যপৰ পুত্ৰ আমি আৰু দেৱতা তথাপিতো পাৰে পাৰে প্রতারণা করে দৈত্য কুল সরকার ভোগ বন্ধুতে অত্যপি দৈত্য কুল রতি পুরুষ এর নক্ষ এর নকিপু বধিলে চলে তোকে তোকে নানান চালনা করি দৈত্য কুলক অপতীয় দেবতাই অনন্দিত করিতে আমার মর্যাদা তাও যদি ইয়ার প্রতিশোধ সার্থকতা আছে যেন রাজদণ্ড ধরার নাই 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 এই কপতির
ইন্দরি কপতে আলোনা কি ধরে হত্যা করু যদিও আক্রমণ করি হয় সর্বপরে করি ইন্দরি অমরাবতী পূর্বপুরুষরে নবতী তোর পুষ্কর দানব সেই করি সমস্ত দেবতা যুগে যুগে পঞ্জীবিত ওই প্রকাশে ওকে শঙ্কর ধুমহলই করিব অন্তিমতি মহামন্তর হরণর বাদে দৈত্য পুরী দৈত্য কন্যা দেবপুরী দেবতানির হৃদয়ত প্রেমর হিন্দুল তুলি ধ্বংস করি আই দেবতানিকে অপমান করলে আমাকে চিরকালয় এই সে দৈত্য রাজ করো কাদের হিরলই হিরলই গুরুর আশীর্বাদ আক্রমণ করি সর্বপুর অবিয়র বিঘন প্রতিহত অন্তহিত হল মই হলে তোমার উৎসাহিত বাদী স্বর্গপুর করিব আক্রমণ কিন্তু কিন্তু কি না তার আগে আছে আমার কর্তব্য বিখে স্বর্গ আক্রমণের পাক মুহূর্ত আমার দৈত্য বাহিনী কঠোর অনুশীলনের প্রতীক্ষিত করে তোলা এতিয়াহে বিজয় নিশ্চিত হব দৈত্য খবর এই মাতৃ এই মুহূর্তরেই পরা সৈন্য খেমেৰে পৰিভ্ৰমণ কৰি কঠোৰ অনুশীলনেৰে প্ৰশিক্ষিত কৰা দৈত্য বাহিনীক ভীষণ খবৰৰ বাবে ঘোষণা ঘোষণা প্ৰচাৰ কৰা দৈত্য বাহিনী দৈত্যৰাজ বিষ পৰ্বলক্য পরিবলঙ্ঘন মৃত্যুদণ্ডময় তাক করিম বেশ কর্তব্য অগ্রহণ কর্তব্য তোমায় বলা এবার এবার পথ খারিবি দেবেন্দ প্রলয় প্রলয়ন সমূহম স্বর্গরাজ্য তহতর খাস্তি দেখি দলিতকে বাকির এখন কপনি উঠিব দৈত্যৰাজ বিষ পৰ্বৰ নাম
অনুসমে কৰি আলোচনা পৰৱৰ্তী কাৰ্যক্ষেত্ৰত অংগগ্ৰহণ Mina Hora, Dodi Sadi, Keuziabone. Kiki, Haji Kota, Hosanko, Hobaku, Lawrence Hogone, Nathan, Yamongolo Sinia, Noitura Sikapolga. একমাত্র রহিতা হিসাবে নাইমর একয়েও ভাব ব্যক্তির অপত্য স্নেহ জানতা সেই কর্মিষ্ঠার বাবে সেই অস্বাভাবিক পরিঘটনাবোৰ ভৱিষ্যত বিপদৰ কিবা অখনি সংকেত খনি নেকি হে প্ৰভু ৰক্ষা কৰিব সর্বক্ষণে বিপদৰ পৰা সেই ৰাখি অপৰূপ সৌন্দৰ্যৰ মাজত ৰাজনন্দিনীয়ে বাৰু কাৰ কথা ভাবিছে সখী দেৱযানী নে তোমাৰ হৃদয় পিঞ্জৰত আবদ্ধ হ'ল কোনোবা প্ৰেমৰ বিহগী কি নাম তেওঁৰ কবানে কোন দেশৰ ৰজা অথবা ৰাজকুমাৰ তেওঁ আজি প্ৰায় পক্ষী হ'ল তুমি হ'বলা মোৰ খবৰ ল'বলৈ আখৰিয়ে পোৱা নাছিলা
আমি আকৌ ভাবিছিলোঁ প্ৰাণৰ সখীটিয়ে মোৰ গখিলে গোচাকি দিছা সপোনৰ তাই ৰাজনন্দিনী কি জানি জানা জানা তুমি মোৰ অতীতৰ সকলো কাহিনী তাৰ পাছতো কিয় কিয় বাৰু এনে কথা কৈ তাৰো নাঘাত দিয়া আঁচনি প্ৰাণ সখী সখী এয়া মাথো নিৰ্দোষে মালিকে তুমি বেয়া পালা পিছে তুমিওতো নিদিলা মোৰ প্ৰশ্নৰ সমিধান কিহৰ সমিধান কিয় সেই ৰাজ উদ্যানত অকলে অকলে কাৰ কথা ভাবিছিলা সখী কোন সেই সপোনৰ সুন্দৰ কোঁৱৰ সখী সপোন হয় কিন্তু কোনো সুন্দৰ কোঁৱৰ নহয় জানা সখী আজি কিছুদিনৰ পৰা সুচক্ষু সুবাহু লৰিছে হ'বনে আৰু দেখিছোঁ কিছু অদ্ভুত সপোন ৰাজকুমাৰী সপোনৰ কথা জ্ঞানিজন নহয় বিচলিত এয়া তোমাৰ দুৰ্বল মনৰ ধাৰণা গতিকে গতিকে কি গতিকে ব'লা আমাৰ গৃহে মোৰ পিতৃৰ সময় এই বিষয়ে আলোচনা কৰিবা তুমি মানসিক শক্তি পাবা ৰাজকুমাৰী তাৰ মানে তোমালোকৰ তপোবনলৈ নিবলৈকে হঠাৎ শক্তিৰ আগমন যোৱা পথে ধৰি তোমাৰ কি মোলৈ মনত পৰা নাছিল তোমাৰ কথা প্ৰায় প্ৰতিদিনেই মনত পৰে ৰাজকুমাৰী কিন্তু সংকোচ হয় সংকোচ হয় তুমি ক'লে দৈত্যৰাজ বৃক্ষ পৰিবাৰ আলাসৰ লাৰু সেই ৰাজ্যৰ ৰাজকুমাৰী সখী শত শত দাস ৰাখি তোমাৰ চৰণ সেৱা কৰিবলৈ সদা কষ্ট অন্যহাতী সখী দৰিদ্ৰ ব্ৰাহ্মণ কন্যাময় তেওঁ জানি সখী তোমাৰ আৰু মোৰ মাজত আকাশ পাতাল প্ৰভেদ আছে ৰাজকুমাৰী সেয়েহে ভাৰসাম্যতা ৰক্ষা কৰিছিলোঁ মই সেইবাবে সখী বুলি সৰুতে সম্বোধন ৰাজকুমাৰী বা ৰাজনন্দিনী বুলি দিয়া প্ৰত্যুত্তৰ চোৱা সখী সখীত্বত নাই কোনো বংশ পৰিচয় নাই কোনো ঔষধি ধনী দুখীয়াৰ মাথো কি আছে আত্মাৰ মিলন সখী এতিয়া আমাৰ আতিথ্য কৰাহি গ্ৰহণ তাৰ পাছত যাম তোমাৰ গৃহে চৰণ স্পৰ্শ কৰি গুৰুদেৱ শুক্ৰাচাৰ্যৰ জীৱন ধন্য হ'ব শেষৰ মিষ্ঠাৰ ব'লা ব'লা সখী তাৰ পাছত যাম দুয়ো উপবনৰ দিশে দৰ্শন কৰি উপবনৰ সেই নান্দনিক দৃশ্য সখী আনন্দ লভিম আমি সেই অপৰাধ বেলা ব'লা সখী জানো অত্যন্ত স্তরে শতরঙ্গ অপেক্ষিত মাত্র তোমারই আদেশের বাবে উত্তম জয়রাত্রি জয় হাসুলা করু শুক্রাচার্য দেব তোমার দেখে এর দৃশ্য গুরুদেব এই
খালে আহিব দেখি আহো বন্ধু। আবার সেৱা কৰিব গ্ৰহণ বল্লাদ মস্তু কোৱাবত্ত হলনে সম্পূৰ্ণ যুদ্ধৰ সকলো আয়োজন হল গুৰুদেৱ অপেক্ষিত মাত্ৰ তব আদেশ কৰিবানে অশেষ প্রদান করক শঙ্খ করি ইন্দরে অহংকারে নাশ করি দেবেন্দরে গর্ব অজলাও দৈত্যর গৌরবে অজলাও শিও পঞ্চ অগ্রাস সত্যরে দৈত্যরা বিস্মিত অনুভবেন আমার মন্ত্ররা আছে আমার সঞ্জীবনী মহামন্ত্র যেতিয়াই হয় প্রয়োজন দৈত্যর কল্যাণের অর্থে করিম প্রয়োগ ওম ত্র্যম্বকম যদামহে সুগন্ধিম পুষ্টিবর্ধনম উর্বারুকমিব বন্ধনা মৃত্যু মুক্তিয়ামৃতা বিজয় ভব বিজয় ভব বিজয় ভব এতিয়া সকলোৱে কোনো তথ্য দি তলক্ষ্যত ঔষধ কাপনি জয় দৈত্যরাজ পিঠা পর্ব জয় দৈত্যরাজ পিঠা পর্ব জয় মহা মহা বীরবল জয় 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 কার্তিক কার্তিক জানিব পাৰিছো দৈত্যৰাজ বিষ পৰ্বাই ভাতৃ হবে অজস্র সৈন্যলৈ আহিব লাগিছে অমরাবতীর অভিমুখে তার বাবে চিন্তা নকরিব দেবরাজ অমরাবতীর চতুর্দিকে ও ভেদ্য দুর্গলৈ মই কৰিছো পৰিণত নৰে লঙ্ঘন কৰিব সেই ও ভেদ্য দুৰ্গ পৰ্বৰে দেবৰাজ 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 কল্পনা ফলতে ভগৱানে লক্ষ লক্ষ দৈত্য সেনালৈ দৈত্যৰাজ বিষ পৰ্বাই এইফালে আহিব ধৰিছে আপোনালোকে দৈত্যৰ জয়ধ্বনি জয় দৈত্যৰাজ বিষ পৰ্ব জয় দৈত্যৰাজ বিষ পৰ্ব জয় মহামহাবীৰ গণে সাজু হোৱা দেৱগণ দৈত্যৰ সমৰত অনিভাজ্য আমাৰ এই মুহূৰ্ততে হও অগ্ৰসৰ দানৱক কৰো প্ৰতিৰোধ প্ৰতিৰোধৰ চেষ্টা ইয়াক কোনো দেবেন্দ্ৰ কোৱা আত্মসমৰ্পণ কৰিবলৈ যুদ্ধ কৰিব আত্মসমৰ্পণ দানৱৰ ওচৰত দেৱতাই আত্মসমৰ্পণ নকৰে কথা আছে যদি শক্তিটো বহুত যুদ্ধ কৰি দেখুৱা তহঁতৰ বলৰে বিক্ৰম কৰি পলা
অনুষ্ঠানে আমিও যাওঁ আপুনি বাঠে কলৈ জনা ওলাই আহা ওলাই আহা সখী সখী বুলি তই মোক নকৰিবি সম্বোধন অনাৰ্য বৰবৰ হৈ পৰিধান কৰোঁ বস্তু তই ব্ৰাহ্মণ কন্যা মই কি বস্তু কৰিম পৰিধান ইয়াত তুমি কি কৈছা কি মই তোমাৰ বস্তু কৰিলোঁ পৰিধান সখী মোক ক্ষমা কৰা শুনিলোঁ তোমাৰ বস্তু তুমি কৰা পৰিধান নাই অনাৰ্য কন্যাৰ যে স্পৰ্শত অখুচি হোৱা বস্তু মই কদাপিতো নকৰিম পৰিধান লাগিব মোক এক নতুন বস্ত্ৰ আৰু তুৰিমান হাত চলুকত সবাৰে পূজ্য ব্ৰাহ্মণ কন্যাৰ বস্তু তই কৰ পৰিধান ৰাক্ষসী হৈ কি সামগ্ৰী তই ক'ত পালি তেনে কথা নকবা মোক সখী বুলি গৰীব পুত্ৰী বুলি আছো ধৈৰ্য ধৰি মই নকৰিম ক্ষমা কি কৰিবি অসভ্য বৰ্বৰ শিৰ নীলাজী ৰাক্ষসীয়ে শ্ৰী ব্ৰাহ্মণৰ পদ সেৱা কৰাই তহঁতৰ ধৰ্ম সেই ব্ৰাহ্মণ কন্যাৰ বস্ত্ৰ পৰিধান কৰি অক্ষমনীয় অপৰাধ কৰি পুলিচত এনে গৰ্বমানে তুৰি পপীয়া মুখত হতবাৰ মই সৰুব লগা ইমান অপমান ইমান তিৰস্কাৰ হেনো ভিক্ষাৰিণী দুৰ্জনী ব্ৰাহ্মণী জানো মই ভালদৰে তোৰ জাতিৰ পৰিচয় বেদৰ বাক্য বুলি মিছাক সঁচা বুলি ক্ষুদ্ৰ বৈশ্য ক্ষত্ৰিয় কৰি প্ৰতাৰণা আশ্ৰয় গ্ৰহণ কৰি ভিক্ষাবৃত্তি ক্ষুধা তহঁতে কৰিছ আৰু কোন যি বস্তুৰ বাবে কৰিছ তই অত শংকৰ নকজানো জানসিয়ে মোৰ পিতৃ বিষয় কৰবানী প্ৰতি তথাপিতো অনাৰ্য দৈত্য বুলি ক্ষীণ বুলি নিজ বুলি আৰু কোন ব্ৰহ্ম তেজৰ বাবে তই সেই খিৰে বৈ থকা শুনি তই ঘাট হেৰুৱাই দেৱ গুৰু আসন
দুষ্পাল্য হরিণৰ সন্ধান কৰি কৰি উপস্থিত হলোহি অসীম স্থানত। ভাবিছিলো জীৱনটো ধৰি সেই সুন্দৰ হৰিণ প্ৰত্যক্ষ কৰি সৌন্দৰ্যতাৰ নিকটৰে পৰা পুৰুষ মেলি দিম তাক অৰণ্যৰ মাজত। কিন্তু খন্তেকতে মাৰ গ'ল কল্পনা মনত। মোৰ অলক্ষিতে কেনেকৈ হেৰাল সেই সুন্দৰ হৰিণ। অন্যহাতে পিয়াহত মোৰ প্ৰাণ যায় যায়। কিছুদূৰ যাওঁ আগবাঢ়ি, হয়তো বা পাব পাৰো জলৰ সন্ধান। ৰক্ষা কৰা কোন ক'ত আছা? মোক ৰক্ষা কৰা। কোন ক'ত আছা? মোক ৰক্ষা কৰা। শুনিছো কোনোবা অবলা নারীর কাতর আত্মনাদ, কিন্তু মই পৰা নাই ধৰিব সেই হস্তরুক্ষ। এই কোনোবা মায়াবী রাক্ষসীৰ মায়াৰ চালনা। ৰক্ষা কৰা। ৰক্ষা কৰা। ৰক্ষা কৰা। সেয়া পুনৰ সেই একেই কাতৰ কণ্ঠস্বৰ। নিশ্চয় কোনোবা অবলা নারী পৰিছে বিপদত। হয়তো এটা গর্ত। মনে মোৰ হয় অনুমান সেই গর্তৰ পৰাই ভাহি আহিছে কাতৰ আত্মৰা। মই যাওঁ আগবাঢ়ি। কোনটো দেৱী কিংবা মানৱী নে মায়াবী ৰাক্ষসী? কিয় তুমি বিবসনা হৈ পৰি আছা গৰ্তৰ ভিতৰত? সত্যৰে দিয়া তোমাৰ পৰিচয়। নহয় দেৱী কিংবা মায়াবী ৰাক্ষসী। সত্য সত্য সত্য। তিনি সত্য কৰি কৰিছো প্ৰকাশ। এই দুখৰীৰ পৰিচয়। মই দৈত্যগুৰু শুক্লচাৰ্য দুহিতা, নামো দেৱযানী। ৰবা দেৱী, প্ৰথমে তোমাক মই গৰ্তৰ পৰা উদ্ধাৰ কৰি লওঁ, তাৰ পাছত মই জানিম হবিহে।
দেৱী এয়া লোৱা মোৰ অংগ বস্ত্ৰ এই অংগ বস্ত্ৰৰে তোমাৰ লজ্জা তুমি কৰ নিবাৰণ আপোনাৰ বস্ত্ৰৰে মোৰ শৰীৰৰ লজ্জা কৰিব আবৃত এতিয়া মোক এই গৰ্তৰ পৰা উদ্ধাৰ কৰক বীৰমৰ হ'ব হ'ব দেৱী তুমি কোনো চিন্তা নকৰিবা তোমাৰ এখৰি হস্ত মোলৈ সম্প্ৰসাৰিত কৰা কোৱা দেৱী কোৱা মোক সবিশেষ তেন্তে শুনক আজি নন্দিনী শৰ্মিষ্ঠাৰ সমে গৈছিলো ৰাজচৰ্যানে দেখি সৰুবোৰৰ জল ৰাখি কেনে কৰাৰ ইচ্ছা হ'ল দুয়োৰে আমাৰ বিবসন হৈ দুয়ো কিমান সমস্যা কেৰি কৰিলো তাকে নোৱাৰিলো কৰিব আৰু এনেতে আকাশে ভাঙি আহিল সৰসৰধ্বনি আৰু পাৰলৈ আহি দেখো শৰ্মিষ্ঠাই মোৰ বস্ত্ৰ কৰে পৰিধান মোৰ বস্ত্ৰ পৰিধান কৰাৰ বাবে তাইক মই কটু বাক্য কৰিলো প্ৰয়োগ আৰু সেইবাবে তাই মোক বহু অপমান কৰি মোক বিবসনা কৰি সেই গৰ্তৰ ভিতৰে কৰিলে দেখে আৰু তাৰ বাবে আজি মোৰ নকৰিবা দেৱী ভাগ্যৰ লিখনি ভাবি ধৈৰ্য ধৰা অসীম সাহসেৰে বাৰু দেৱী যোৱা তুমি আপোন আবাসে আৰু মই যাওঁ আপোন প্ৰাসাদে কিন্তু মহাৰাজ নাপালো যে আপোনাৰ সত্য পৰিচয় শুনা মোৰ সত্য পৰিচয় চক্ৰৱৰ্তী ৰজা নহুষৰ পুত্ৰ আমি যজাতিনী পুত্ৰ মৃগৰ সন্ধানত আমি আহিছিলো এই ঠাই হয়তোবা তোমাক উদ্ধাৰৰ বাবেই মৃগৰূপে বিধাতাই আনিলে এই ঠাই বাৰু দেৱী আমি এতিয়া বিদায়হে মাগিছো সেই মহামানৱ যজাতিনী পুতি শুনক মোৰ এটি অনুৰোধ দেৱী মৃগৰূপে বিধাতাই মোক উদ্ধাৰৰ বাবে অনা নাই আপোনাক এই স্থানলৈ নিশ্চয় আছে বিধাতাৰ ইয়াত অন্য অভিলাষ বোধগম্য হোৱা নাই মই তোমাৰ কথাৰ অৰ্থ শুনক মহাৰাজ আপুনি মোক হস্তত ধৰি গৰ্তৰ পৰা কৰিলে উদ্ধাৰ গতিকে দেৱযানীৰ প্ৰতি প্ৰসাৰিত হস্ত পুনৰ নকৰিব সংকুচিত
দেৱী বুজা নাই মই তোমাৰ কথাৰ অৰ্থ আপুনি মোক আপুনি মোক আপুনি মোক বিবাহ কৰিব লাগিব এয়া তুমি কি কৈছা দেৱী আখানে বাৰু তুমি প্ৰকৃতিস্থ হৈ বুজিছো হৰনিষ্ঠাৰ হাতে পাই মৰ্মঘাতী অপমান বিস্মিত হলা তুমি বাৰু দেৱী মই খন্তেক কৰিছো অপেক্ষা তুমি স্বস্থ হোৱা বিস্মিত হোৱা নাই দেওজানী শুক্ৰতনয়া চব জ্ঞানী কৰি বিবেচনা সম্পূৰ্ণ প্ৰকৃতিস্থ হৈ কৰিছো আপোনাক এনে অনুৰোধ এয়া যে লোকে অনুৰোধ এয়া যে বাতুলতাৰ নামান্ত শুনে যদি এনে অদ্ভুত কথা সমস্ত জগতে ৰতিব কলংক হৈ জগতেই নাম কি জগতৰ পূজিত ব্ৰাহ্মণৰ প্ৰতি জগতে নকৰে এনে অন্যায় অত্যাচাৰ ব্ৰাহ্মণ কন্যা তুমি দেৱী তুমি চিৰপূজ্য আমাৰ লাগে যদি তোমাক দিব পাৰো মই পূজাৰ নিৰ্মাণ দিব পাৰো তোমাক ভক্ত ভক্তি অক্ষৰূপে শুনক মোৰ অতীতৰ সেই তৰুণ কাহিনী পূৰ্বতে বৃহস্পতি সুতে নলভীম স্বামী মই ব্ৰাহ্মণ কুলৰ সেয়ে মহাৰাজ দৈৱে আমি আপোনাক কৰাইছে সংযোগ আপুনি মোক নকৰিব বিমুখ তোমাৰ অতীতৰ সেই কৰুণ গাথা অবিদিত নহয় আমাৰ মহাৰাজ তথাপিতো দেৱী বিবাহ কৰি তোমাক নোৱাৰো কৰিব নাক আয়ুষী যক্ষ্মানে নহুক নন্দৰে জানো মহাৰাজ ক্ষত্ৰিয়ৰ সতে ব্ৰাহ্মণৰ অসবৰ্ণ বিবাহ অদ্যপিও হোৱা নাই এই জগতত তথাপিতো আপুনি মোক বিবাহ কৰিবই লাগিব মহাৰাজ আপুনি মোক বিবাহ কৰিবই লাগিব নহলে এই মুহূৰ্ততে আত্মহত্যা কৰি মোৰ এই পাপ দেখা মই শান্ত হোৱা দেৱী শান্ত হোৱা এনে মহাপাপৰ কথা নাভাবিবা তুমি যদিওবা ব্ৰাহ্মণৰ সৈতে ক্ষত্ৰিয়ৰ বিবাহৰ নাই পৰম্পৰা তথাপিতো তোমাক উদ্ধাৰৰ সেতু ভংগ কৰি সেই পুৰাতন পৰম্পৰা দেৱবাক্য কৰিব ৰক্ষণে জগাতে নিপতি দেৱী যোৱা তুমি নিষ্ঠপনে আলোচনা কৰি পিতৃ তোমাৰ শুক্ৰাচাৰ্যৰ হবে পঠাব কতকে তুমি সামাগাচ্য তোমাৰ পুত্ৰ পালে শুভদিন শুভক্ষণ চাই বৰ দেখে সাজি কাছি যজাতি নিপতি উপস্থিত হবগৈ চকু বলি তোমাৰ প্ৰাণ গ্ৰহণ কৰি দেৱজানী শুক্ৰতনয়াৰ অসবৰ্ণ বিবাহৰ অদ্ভুত পূৰ্ব মিলন সিদিনাই ঘটিব নিশ্চয় মাত্ৰ শত ধন্যবাদ দেৱী হৃদয়ৰ একাজনী স্নেহ এতিয়াই গ্ৰহণ কৰক সে মোৰ হৃদয়ৰ দেৱতা
আৰু ময়ো যাওঁ আপোন চাই। আজি দেখুন নিতাল নিস্তব্ধ ভোক্তা সাহিত্যৰ বজাৰ, অন্য হাতে সন্ধ্যা পূজাৰ সময় হল। শুনা নাই কন্যাৰ মাত কেনিবাৰ গ'ল তাই? দেৱযানী, আই দেৱযানী, ইচ্ছা হ'ল কেনে কৰিবলৈ বস্ত্ৰ খুলি দুয়ো সৰোবৰৰ পাৰতে বিবসনাখন কিমান সময় যে কেনি কৰিলো তাক আমি নোৱাৰিলো ধৰিব। আৰু এনেকৈ আকাশে হাঁহি আছিল সৰসৰত ধনী শিৱাই শিৱাই পিতা। আৰু পাৰলৈ আহি দেখো শৰ্মিষ্ঠাই মোৰ বস্ত্ৰ কৰে পৰীক্ষা। মোৰ বস্ত্ৰ পৰীক্ষা কৰাৰ বাবে তাইক মই কত বাক্য কৰিলো প্ৰয়োগ। আৰু সেইবাবে তাই মোক অপমানি কৰি মোক বিপদনা কৰি এটা গৰ্তৰ ভিতৰত তাই কৰিলে নেকি? তাৰ পাছতে গৰ্তৰ পৰা তোক কোনে উদ্ধাৰ কৰিলে? আই যজাতি নিপতি। পিতা, যজাতি নিপতি আহিছিল মৃগয়াৰ সেতু। মৃগৰ সন্তানে আহি পালে সেই স্থান। শনিবোৰ গাঁতৰ কণ্ঠস্বৰ উদ্ধাৰ কৰিলে তেওঁৰে অংগ বস্ত্ৰ দি। আৰু পিতা প্ৰতিদান স্বৰূপে তেওঁকেই মই স্বামী ৰূপে কৰিলো। বুজিলো আই, সকলো বুজিলো। বলিয়ালে কিন্তু আই যে ৰাজ্যত মোৰ কন্যাক কৰে এনে অবিচাৰে তাত কথা বলে নাথাকে এই হুক্তা সাহিত্য ত্যাগ কৰি দৈত্যগুৰু ৰাখন, ত্যাগ কৰি পুৰুষিতাৰে কৰ্ম গুঠি যাওঁ বলাই অন্য ৰাজ্যলৈ। তাতে তোৰ বিবাহ সাহিত্য কৰি সমাপন যজাতিৰ ক্ৰমে বানপ্ৰস্থে মই কৰিম ব্যৱস্থা। আজি মাত্ৰ থাকি এই তপোবন আছে, গুচি যাম প্ৰগতি পেলাতে। বলাই সন্ধ্যা পূজা কৰো সমাপন। বলা পিতা। এবার কত হারবি দেবেন্দ্র দুটি করি বলাই প্রত্যম দিলে তোর ৩৬ কোটি দেবন্দরে বাকি আস মাথ ওই দেবেন্দ্র আমারও এইবার কেন কই প্রাণ রক্ষা করো বিষ পরিবার পক্ষে নহময় ভিক্ষার হেরাও দর্শনে পতি অরগর রাজাময় দেবা পুরন্দর ললো এই বচ্চ আপন হাতে
পরমপদে রক্ষা কর নিজের জীবন গুরু হুকরা খাদ্যই আমার রাজ্য ত্যাগ করি অন্য রাজ্য কর্ম প্রদান গতিকে দৈত্যরাজ গুরুদেবর কাপড়ে বই প্রকৃত সত্য করি উৎঘাটন দৈত্যর ভবিষ্যৎ সুনিশ্চিত করো প্রভাতে প্রথম প্রহরতে গুছি যাও এই রাজ্য মাত্র তৈত কেচুর মানে প্রয়োজনে হাস্ত লইল আয় তাকে লই এটি টুকুলাত অতি শীঘ্রে সাজু হয় লক্ষ্যবিহীন যাত্রার বাবে ভাল পিতা মই এই মাত্ৰ সাজু হৈ আহোঁ গুরুদেব প্রণামিছু তদুসর সেনাপতির মুখে জানিবলৈ পাই আপোনাৰ এনে সিদ্ধান্তৰ কথা যুদ্ধ আপোনাৰ কাষলৈ দীৰ্ঘ জীৱী খোৱা বুলি ক'বলৈ আজি যে মোৰ হাতত তোমাৰ ওচৰত দিবলৈ আৰু খিবাদ নাই কিয় গুৰুদেৱ কিয় কিয় কঠোর সিদ্ধান্ত কি অপরাধ করিল মই তবসর কিয় অতি নিদারুণ হই এরি যাব খুঁজে এই বিকপরে বাপু যদি তো ডাকে তুতি করিছু কিবা অপরাধ তেন্তে প্রকাশ করে সেই অপরাধ ক্ষমা করক কৃপা করে ক্ষমা করক এই আৰু যদি পূৰণ অন্য কোনোজনে কৰিছে অসন্মান তেন্তে কওক গুৰুদেৱ মোৰ তাতে মৃত্যুদণ্ড প্ৰদানিম যদি কোনোবা আপোনজনে কৰে তেনে অপৰাধ জীৱনেই আপোন হওক জীবনই আপন্ন হোক গুরুদেব ত্যাগ করি মায়ার বন্ধু চিহ্ন করি মমতার দল আপনারা দেখতে হাসি করেন কিন্তু হে অপরাধ করা নাই তোমার আপনজনে মোর সরব করিছে মোর কন্যা দেবজনের সরব মাত্র মাত্র প্রকাশ করো গুরুদেব আই দেবতনী দৈত্যরাজ পরিভক্ষণ আই মাত্র কোন সেই অধম দুর্জন
যিয়েই কৰে অপৰাধ তোমাৰ কাষত সত্য 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 তিনি সত্য খাই কৰিছো কঠোৰ প্ৰতিজ্ঞা দণ্ডময় কৰিম বিধান সেয়া আপুনি কি কৰিলে দৈত্যৰাজ কিয় মিছাতে প্ৰতিজ্ঞা কৰিলে প্ৰতিশ্ৰুতি ভংগৰ অপৰাধত পুনৰ কিয় দোষী হ'ব খুজিছে আপুনি এয়া তুমি কি কৈছা দেৱজানী আই দৈত্যৰাজ বিষপৰ পাই কেতিয়াও প্ৰতিশ্ৰুতি নকৰে ভংগ মাত্ৰ কোৱা নাম কি সেই পৰম দৈত্যৰ দৈত্য নহয় তাই দৈত্যৰ দোষিতা দৈত্যৰ দোষিতা কিবা নাম তাই নাম সেই দুৰ্ভগীয়া বৃত্তিৰ তেন্তে শুনক দৈত্যৰাজ সেয়া সেয়া অন্য কোনোৱেই নহয় কোৱা সেয়া কোৱা মোৰ পুত্ৰী সেয়া হ'ল স্বয়ং স্বয়ং দৈত্যৰাজৰ দোষিতা নাম তাইৰ হৰমিষ্ঠা দৈত্যৰাজ নাম তাইৰ হৰমিষ্ঠা এয়া তুমি কি কৈছা গুৰুপুত্ৰী এয়া তুমি সত্য নিতান্তই নিদাৰুণ সত্য গুৰুপুত্ৰী কোৱা গুৰুপুত্ৰী শুনক দৈত্যৰাজ আজি আপোনাৰ কন্যা হৰমিষ্ঠাই ৰাজ সৈন্য কৰি মোক বিবেচনা কৰি এটা গৰ্তৰ ভিতৰত তাই কৰিলে নিক্ষেপ বুজিছো মোৰ কন্যা হৰমিষ্ঠাই ঘোৰ অপৰাধ কৰিছে অনাৰ্যৰে সেই অপৰাধ সবার অযোগ্য তথাপিতো আই মোর প্রতি দয়া করে আধুনি কন্যার মোর শত অপরাধ করিবা ক্ষমা তোমার শরণত ধরি গুরুদেৱৰ শরণত ধরি ক্ষমা খুঁজিব লাগিব তাই এই মুহূর্ততে শান্ত হন দৈত্যৰাজ কেৱল চৰণত ধৰি ক্ষমা খুজিলেই নহ'ব প্ৰতিশ্ৰুত আপুনি মোৰ ওচৰত গতিকে যি শাস্তিকেই মই কৰিম আদেশ তাকেই আপুনি কৰিব বিধান সেয়া মই সকলো জানো তথাপিতো আই মোৰ প্ৰতি দয়া কৰি মাতৃ কন্যাক মোৰ নকৰিবা গুৰু শাস্তি প্ৰদান সামান্য অপৰাধ শ্ৰীজগতৰ বন্দিত ব্ৰাহ্মণময় ভক্তাচাৰ্য তেনেস্থলত মোৰ কন্যাক কৰে এনে অপমান তোমাৰ কন্যা হলে মই নকৰিম শুনক দৈত্যৰাজ সেই গৰ্তৰ পৰা মোক উদ্ধাৰ কৰিছিল যজাতি নিপতি আৰু প্ৰতিদান স্বৰূপে তেওঁকে মই স্বামীৰূপে কৰিছো বৰণ গতিকে মহাপ্ৰয়োগেৰে বিবাহৰ কৰি আয়োজন ৰজা যজাতিৰ হবে সাক্ষী ৰূপে পঠাব লাগিব আপোনাৰ কন্যা নাই নাই তুমি ইমান নিৰ্দয়া নহব দেৱচাৰী আই একমাত্ৰ কন্যাক মোৰ কেনেকৈ দাসী ৰূপে পঠাব তোমাৰ লগত তাৰ পৰিৱৰ্তে ধনখন অসহ্য বিভূতি ধনখন অসহ্য বিভূতি উপচাই দিব পাৰে যৌতুক স্বৰূপে সেয়ে অন্ধশাস্তিৰ কৰা বিধান কিন্তু এয়া মোৰ শেষ কথা আৰু মই অচল অটল আৰু আপুনিও প্ৰতিশ্ৰুত দৈত্যৰাজ শুনা দৈত্যৰাজ বিখবৰ বা
গুৰুদেৱ মোৰ কন্যাৰ বাক্য নহ'ব লংঘন কোৱা নকৰি বলম প্ৰতিশ্ৰুতি পালে মানে তুমি অন্যথা বন্দী বুলি মহান্তলৈ প্ৰৱেশ কৰিম মই অন্য ৰাজ্য কোৱা তোমাৰ শেষ মতামত প্ৰত্যুত্তৰ নিবিচাৰিব গুৰুদেৱ আপোনাৰ বাক্য পালিম আখৰে তেন্তে অহমাহৰ পূৰ্ণিমা তিথিত মোৰ কন্যাৰ দেৱজনীৰ বিবাহ সম্পন্ন হ'ব নহওক নন্দন প্ৰজাতিৰ ক্ৰমে গতিকে তুমি মোৰ কন্যাৰ বাক্য আখৰে কৰিব পাৰা ওলাই আমি কুঠিৰলৈ যাওঁ গুৰুদেৱ আই দেৱজানী গুৰুদেৱ আই দেৱজানী গুৰুদেৱ এয়া তুমি কৰিলা বিধাতা একমাত্র কন্যাই মোর জীবন তাকে বৃত্তি করিব লাগিব কাহার গুরুদেবর বাক্য যদি ভয় করো অবহেলা ত্যাগ করে বিঘ্ন বাপুর প্রতি যাব অন্য রাজ্যলৈ তেতিয়া বাৰু কি দশা হ'ব ৰাজ্যখনত বিধাতা এতিয়া বাৰু মই মোৰ আধুনি কন্যাক কেনেকৈ প্ৰকাশ কৰোঁ সেই নিদাৰুণ সত্য ভাবি আৰু কোনো লাভ নাই মই আপোনাক তুমি কি কৰিলা পিতা তুমি কি কৰিলা পিতা কিয় মোৰ স্বামীক দিলা এনে অভিশাপ এয়া তুমি বিচৰা নাছিল তোমাৰ কন্যাই এয়া তুমি কি কাম কৰিলা পিতা উত্তেজনাৰ বশৱৰ্তী হৈ সেয়া মই কি কাৰ্য কৰিলো এতিয়াও যৌৱন পুত্ৰ কন্যা মুনিবৰ আপোনাৰ কন্যাকে বিচাৰি আপুনি মই তোমাৰ চৰণত ধৰিছো পিতা মোৰ স্বামী ব্ৰহ্মপুত্ৰৰ উপায় দিয়া পিতা উপায় দিয়া ব্ৰহ্মপিতো নাযাব থলে পিতা তথাপিতো দিছোঁ এটি উপায় স্বেচ্ছায় যদি কোনোবাই নিপতিৰ জৰা গ্ৰহণ কৰে পুনৰ যৌৱন লাভ কৰিব জামাতাই যদি পিঠি নিপি কোনে তাক কৰিব খণ্ডন স্বামী গুৰু মোৰ সত অপৰাধ ক্ষমা কৰি স্থান দিয়ক আপোনাৰ চৰণ তলত
কৰি যাওঁ আমি আপোনালৈ বলক জগতে বিদায় বেলাত জনাইছো পেলাম নিতাল নিস্তব্ধ আজি আমার কারে নাজানো কিয় আজি এনে পৰিৱেশ গুৰু কি হে ধৰ্ম শিক্ষা অস্ত্ৰ শিক্ষা কৰি সমাপন যেতিয়া আহিছিল মোৰ জ্যেষ্ঠ ভাতাগণ পাইছিল তেওঁলোকে সাদৰ সম্ভাষণ কিন্তু আজি তাৰ ব্যতিক্ৰমেই কুৰুক্ষেত্ৰত হৈছে নেকি ৰাজ্যত কিবা অঘটন বাচ্চা ৰাজকাৰিবলৈ তোমাক জনাইছো স্বাগতম সন্তানৰে ভক্তিপূৰ্ণ সেৱা তুমি কৰিবা গ্ৰহণ উঠা বাচ্চা কৰিলানে শিক্ষা লাভ অচলা ভক্তি হয় আই গুৰুদেৱে সৰ্বশিক্ষা মোক কৰিলে প্ৰদান তাক আমি শ্ৰদ্ধাৰে কৰিলে গ্ৰহণ কিন্তু আই বাচ্চা পিতৃৰে ক'ত তুমিতো জানাই বাচ্চা মাতামহৰ অভিশাপে অভিশপ্ত হৈ তোমাৰ পিতৃয়ে অকাল বাৰ্ধক্যত ল'লে আঁকোৱালি অতিকে অৱসৰিতেও সেতেই শিৱ তোমাৰ কাষলৈ বাচ্চা তুমি চিন্তা নকৰিবা বাচ্চা পড়ো
বাসা পড়ু পিতা বাসা পড়ু চিরপুচ্ছ পিতৃদেৱ মোৰ কনিষ্ঠ পুত্ৰৰে ভক্তিপূৰ্ণ সেৱা তুমি কৰিবা গ্ৰহণ নখাসি হব পুত্র বাসা পড়ু গুরু গৃহত লভিলানে তুমি সকলো শিক্ষা হয় পিতা অস্ত্ৰ শিক্ষা ধৰ্ম শিক্ষা একোকে বাকী নাই এতিয়া কোৱা পিতা আছে নেকি কিবা আজ্ঞা অধম পুত্ৰ আছে আছে বাসা অনুরোধ আছে তোর সরব অনুৰোধ কিয় পিতা পিতৃ পুত্ৰক আদেশ দিয়ে অনুৰোধ নহয় পিতা বাচ্চা পড়ো তুমি তো জানো মোরে অকাল বাচ্চকর কথা যৌবনের তীব্র মাখনা মোরে এতিয়াও হোৱা নাই পুর কিছুদিন মই যৌবন বাঞ্ছা কৰো গতিকে বাচ্চা মোক কিছুদিনৰ বাবে যৌবন প্রদান করি কৃতার্থ করিবানে পিতা অনুৰোধৰ লোহে প্ৰয়োজন পিতা এই জীৱনৰ গৰাকী তুমি গতিকে যৌৱন কিয় পিতা বিচাৰিলে দিব পাৰো গোটেই জীৱন দিব পাৰো আপোন প্ৰাণ কাৰণ পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰমন্তম পিতরি প্রীতিম পণ্যে প্রিয়ন্তে সর্বদেবতা আহা আহা পিতা তোমার ইচ্ছা পূরণ করি মোর যৌবন তুমি একে গ্রহণ করো পিতা আহা আহা পিতা পুত্ৰৰ প্ৰতিপাত তুমি কৰিবা গ্ৰহণ বিচাৰি নৈজ পুত্র পুরুষ বিশ্রাম কক্ষলো বলা বলা বাসা খন্তেক তুমি বিশ্রাম করো কনিষ্ঠ পুত্ৰৰ কৃপাত সঁচাকৈ মই পুনৰ যৌৱন লাভ কৰিলো উদগ্য বাখনা মোৰ চৰিতাৰ্থ কৰাই এয়াই উপযুক্ত সময় দেহৰ ৰং
বন্ধে আজি মোৰ তীব্ৰ বাসনা হৈছে জাগ্ৰত স্বামী 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 কি স্বামী আপুনি সঁচাকৈয়ে পুনৰ যৌৱন লাভ কৰিলে তাহানিতো দেখা আপোনাৰ সেই অনিন্দ সুন্দৰ ৰূপ মুহূৰ্তমান হৈছে আজি মোৰ সন্মুখত স্বামী যৌৱনৰ তীব্ৰ বাসনা মোৰো আজি জাগিছে আপোনাক দেখি দিয়ক দিয়ক স্বামী দিয়ক মোক স্নেহালিংগন কোন তোমাৰ স্বামী মইতো নহয় তোমাৰ স্বামী স্বামী তোমাৰ বাবে মোৰ বাবে তোমাৰ বাবে ভৰ বয়সতে হেৰুৱাইছিলো মই যৌৱন আজি আজি এই নৱযৌৱন প্ৰাপ্ত জগতিক তোমাৰ তোমাৰ এই পৌৰ নোৱাৰা কৰিব তৃপ্ত মোক লাগে নব্য যৌৱনা কামিনী নাৰী এতিয়াহে পূৰ্ণ হ'ব মোৰ অতিপ্ত বাসনা এতিয়াহে পূৰ্ণ হ'ব মোৰ অতিপ্ত বাসনা যাওঁ মই নকৰি পলাম যাওঁ মই কাংক্ষিত নাৰীৰ কাষলৈ গুচি গ'ল স্বামী আজি মোৰ কাষৰ পৰা তাৰ বাবে ভুলেই দেৱচানী পাহৰি ব্ৰাহ্মণৰ আচাৰ নীতি অকাৰ্য কৰাৰ ফল আজি মই পালো হাতে হাতে নহয় নহয় আপোন হাতেৰে জ্বলালো জেকুৰা জুই তাক কাটি মই নিজেই কৰিম নিৰ্বাপিত চাওঁ মই শৰ্মিষ্ঠাৰ কাষলৈ গৈ মই কৰা পুনৰ কৰোগৈ সংশোধন মহাৰাণী সখী মহাৰাণী সম্বোধনেৰে পুনৰ তীক্ষ্ণ অক্ষিবক্ষত নামাৰিবা মোৰ আজি মই অনুতাপৰ অগ্নিত মাৰোগৈ দগ্ধ তোমাক কৰো অনুৰোধ তুমি মোক ক্ষমা কৰি দিয়া আজি আচল পাতি মই তোমাৰ ওচৰত ক্ষমাৰ ভিক্ষাৰিণী মোক তুমি ক্ষমা কৰি দিয়া সখী পাহৰিলো অতীতৰ সেই তিক্ত কাহিনী ৰাজউদ্যানত সংগঠন সখীত্বৰ দোল পুনৰ আজি বান্ধিম চিৰদিনলৈ আজি আমি সপত্নী নহয় আজি আমি অভিন্ন সখী তুমিতো জানা স্বামী আচৰণৰ কথা পুনৰ যৌৱন লাভ কৰি তেওঁ অসুস্থ মৃত্যু হৈছে গতিকে বোলা নানাভাৱে স্তুতি কৰি তেওঁক আমি পুনৰ কৰোগৈ প্ৰতিষ্ঠা বোলা বহু অন্যায় কৰিলো মই তোৰ পৰা এই পাশ্চাত্যৰ পৰা বঞ্চিত নকৰিবি তোৰেই দুৰ্ভগীয়া পিতৃক মই কৰিছো দে মোক তোৰ স্নেহালিংগন
রাজবীর ওরা হবে জয় ধনী, জয় মহৎ পুরুষ, জয় মহামণি গদাধি, জয় সন্ন্যবংশ, জয় জয় জয়। বাছা